God! লাজ ভণ্টি নকৰিবা আমালৈ Good morning everyone. আজি মোৰ পেহীৰ ছোৱালীৰ তুলনি বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। আগতে এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে চাগে চাইছে, মনত আছে, 4 দিনীয়া গা ধোৱা পৰ্ব। সেই অকণমানিজনীৰ আজি তুলনি বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান। মই ৰাতিপুৱাই গ'লোঁ ফুল আনিবলৈ, খোপাত মাৰিবলৈ। মোক মেকআপ কৰিব আজি বাবলিয়ে, সেয়েহে মই গোটেই যা যোগাৰখিনি কৰি থৈ দিছোঁ। এয়া মেকআপ কৰিবলৈ বাবলি আহি পাই গ'ল। বাবলিৰ লগত প্ৰীতিও আহিছে। বাবলিয়ে ধুনীয়াকৈ মোক সজাই তুলিলে। মই অভ্যৰ্থনাস্থলী পাই গ'লোঁ। এয়া আমাৰ অকণমানি কইনাজনী। তুমি মুখখন কিয় এনেকৈ আছা? হাঁহি দিয়া। এয়া আমাৰ কইনাৰ মাক, ইমান ধুনীয়া লাগিছে পেহীক। এয়া কইনাৰ দেউতা। এইফালে মোৰ দেউতা, ভাইটি আৰু মল্লিকা আহি পালে। ধুনীয়াকৈ ষ্টাৰ্টাৰ খোৱাত লাগিলে। আহকচোন আপোনালোকক দেখুৱাওঁ মেইন কোৰ্ছত কি কি আইটেম আছে। আমি আটায়ে মেইন কোৰ্ছ খোৱাত লাগিলোঁ। আমাৰ ধুনীয়াকৈ খাই আছে। বঢ়িয়া। ৰাহুল বেটা চাও বিদিশা। এইখন আছিল মোৰ লাঞ্চ প্লেটাৰখন। খানা বহুত ভাল হৈছিলে দেই। হয় বা হাই দি দে। ক'ত? কোন? তুমি মুখখন কিয় এনেকৈ আছা? হাঁহি দিয়া। এয়া আমাৰ অকণমানি জুহি মাইনাজনীৰ মা। ধুনীয়া লাগিছে দেই খুৰী। মা হাঁহি দিয়ক। জ্যোতিকা বা হাই। জ্যোতিকা বা হাই। নিকি, এয়া আমাৰ নিকি। আৰু এয়া আমাৰ টিকলিটো কি কৰি? এইয়া আমাৰ ধুনীয়া অকণমানি কইনাজনী। জুহি মাইনা, তুমি কি কৰি আছা? চুলি ঠিক কৰাই নহয় ন তোমাৰ? ভাল লাগিছে তোমাক।
মই লিপষ্টিকটো ল'ব লাগে, তুমি লগাইছা লিপষ্টিকটো। Shut up. এয়া আমাৰ কইনাৰ বা, তাইক বহুত বেছি মৰম লাগিছে ন? ৱাও, মোক মৰম লগা নাই। তোমাকতো লাগিছে, তুমিতো ধুনীয়াই হয়। हो गया, मुझे नजर लग जाएगी। লাজ লাজ ভণ্টি নকৰিবা আমালৈ লাজ। অ মা, কি ধুনীয়া লাগিছে। চাও লাগিছে, কাপোৰ ইমান ধুনীয়াকে মেটচিং কৰিছে। বা মজা লাগিছে। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি লবা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননি তুলিলে ধৰি आग लगाई, आग लगी तेरी याद आई तो। দূৰে নৰবা মোৰ পাওঁ যেন কাষতে মোৰ তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া। তুমি মোৰে যে দেৱাশীষ আহিছে, তাকো মাতা, ভিডিঅ'ত ৰাখিম। পাগলটো আহিছে। কোন? দেখিছো দেখিছো। লাজ কৰে, ধুনীয়া লাগিছে। আইটেম থোৱা মানুহ থাকিব পাৰি। এইবাৰ চমৰতক মাতা নাই নহয় ধোন। এইফালে আমাৰ কইনাই ধুনীয়া ধুনীয়া ফটোশ্বুট কৰিলে। এই বিয়াখনত আমি বহুত বেছি এনজয় কৰিলোঁ দেই। ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। উৰি আহি কলে যে পাহাৰ